নমস্কাৰ মই ঋতুমণিয়ে আপোনালোক সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোক বহুতে কয় কেতিয়াবা নাৰিকল লাৰু ভাঙি যায় কিয় আৰু কি কাৰণে বাৰু ৰঙচুৱা হৈ যায়। মই সেইকাৰণে ইয়াৰে দুটা টিপছ দি যাম। আপোনালোকে কিন্তু ভিডিঅ'টো একদম শেষলৈকে মন কৰি যাবচোন দেই, তেতিয়াহে আপোনালোকে কথাখিনি গম পাব মই কি কৰি গৈছোঁ। তেন্তে বলকচোন মোৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া মই এটা নাৰিকল লৈ লৈছোঁ। এতিয়া মই নাৰিকলটো বাকলিখিনি গুচাই ভালদৰে চাফা কৰি ল'ম। এইবাৰ এটা মিক্সিৰ জাৰত নাৰিকলখিনি মই গুড়ি কৰি লৈছোঁ। এয়া দেখিছেনে, এনেকৈ গুড়ি কৰি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত চুজিও ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু আজিলৈকে চুজি ব্যৱহাৰ কৰা নাই দেই, মই অকল নাৰিকলেই বনাওঁ। বৰ বেছিকৈ মিহি কৰি নললেও হ'ব। এয়া দেখিছেনে, গুড়ি কৰা ৰেডি হৈ গৈছে। এতিয়া ইয়াত মই চেনি দি দিছোঁ। এখন মধ্যমীয়া চাইজৰ হেতাৰে 3 চামুচ দি দিছোঁ, কাৰণ নাৰিকল মোৰ অকলে এটা যে। আপোনালোকে যদি নাৰিকলৰ পৰিমাণটো অলপ বেছি হয় তেতিয়াহ'লে চেনিখিনি অকণমান বঢ়াই দিব পাৰে। এতিয়া চেনিখিনি ভালদৰে নাৰিকলখিনিৰ লগত মিহলি হৈ যোৱাকৈ সানি লৈছোঁ। ধুনীয়াকৈ ভাঙি চেনিখিনি মিহল কৰি লৈছোঁ। আপোনালোকে কেৰাহীত নাৰিকল দিয়াৰ পাছত চেনি দি দিবও পাৰে, মই কিন্তু নিদিওঁ। তেনেকৈ দিলে ভাজোতে অলপ বেছি টাইম লয়। সেইটো কাৰণে মই এনেকৈ ভালদৰে সানি মিহল কৰাৰ পাছতহে কেৰাহীত দিম। এতিয়া মই এখন শুকান কেৰাহী পাতি লৈছোঁ। নাৰিকলখিনি দি দিছোঁ। কিন্তু এটা কথা মন কৰিব লাগিব, গেছৰ জুই একেবাৰে ল' ফ্লেমত দিব লাগিব, নহ'লে কি হ'ব, নাৰিকলখিনি ৰঙচুৱা হৈ যাব। যিমান পাৰে কেৰাহীখন চাফা হ'ব লাগে। হেতাখনে নাৰিকলখিনি হেঁচি মেলি দিওঁ। এনেকৈ মেলি দিলে কি হয় জানেনে, সোনকালে নাৰিকলত থকা পানীখিনি শুকাব আৰু চেনিখিনিও গলি যায়। ইয়াত দেখিছেনে কেনেকৈ কিনাৰৰ ছাইডৰ পৰা শুকাই আহিছে। ইয়াত পানী অকণো হোৱা নাই, পানী ৰৈ থকা নাই। দেখিছেনে ইমান ধুনীয়াকৈ শুকাই আহিছে। তাৰমানে বুজা গৈছে যে এয়া লাৰু বনোৱাৰ উপযোগী হৈ গ'ল। এনেদৰে বনাই চাবচোন আপোনালোকে। লাৰুকেইটা টান নহয় আৰু কেতিয়াও লাৰুকেইটা ভাঙি নাযায়। এয়া মই আপোনালোকক কেইবাটাও বনাই দেখুৱাইছোঁ। এনেদৰে আপোনালোকে বনাই চাবচোন। দেখিছেনে, লাৰুকেইটা দেখিয়েই চাগে গম পাইছে ইমান টান হৈছে আৰু বগাও হৈছে। আপোনালোকে যদি এনেদৰে বনোৱা নাই, এবাৰ বনাই চাবচোন। কোনে কোনে মোৰ এই পদ্ধতিৰে নাৰিকল বনাই বাৰু, নাৰিকলৰ লাৰু এবাৰ জনাবচোন দেই। আপোনালোকে কেনেকৈ বনায় সেয়াও মোক জনাবচোন বাৰু। ভিডিঅ'টি চাই যদি ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে। তেন্তে আজিলৈ আহোঁ, বাই।